दुर्गा माई की। हाय एवरीवन, वेलकाम टू मितुल भाई ब्लॉग। আজি পাগলাহাটত ভাসানী মেলা দুর্গা মাক বিসর্জন দিয়া হব। একচুয়ালি দুর্গা মার বিসর্জন বিজয়া দশমীর দিনা হয়, কিন্তু পাগলাহাটত একাদশীর দিনা দুর্গা মার ভাসানী মেলা হয়। তো গাইজ এয়া চাওক, ট্ৰেক্টৰ হাতী গাড়ী ৰেডি কৰিছে, সকলো ৰাইজে ইয়াতে আহি আছে। এয়া চাওক, তিৰি বোৱাৰী সকলে ইয়াতে আহি আছে। এই হাতী গাড়ীখনত দেৱীৰ মূৰ্তি উঠাব আৰু ট্ৰেক্টৰত ডিজে মিউজিক সাউণ্ড চিষ্টেম এইবিলাক উঠাব। লাহে লাহে গাঁৱৰ মানুহখিনি আহি আছে। ইয়াতে আমাৰ মাৰায়াই আজি বিদায় বৰণ দিব দুৰ্গা মাক। ধূপ চাকি ধূনা জ্বলাই আছে। এয়া চাওক বৰেতি মাৰায়া। তো আপোনালোকে চাই আছে মিতুল ভাই ব্লগ। আবির আর সেন্ডুর খেলা হবো, তারপর সেন্ডুর আরো আবির দিয়েছে। চাওক, সিহঁতে ডেন্স কৰিবৰ কাৰণে পুৰা জোচত ৰেডি হৈ আছে। আপোনালোকে চাই আছে মিতুল ভাই ব্লগ। বাছনিৰ কাৰণে আমাৰ মাৰিয়া
পাগলাহাট ভাৰতমা হৰি মন্দিৰত। এয়া চাওক সকলোৱে ৰেডি হৈছে মা দুৰ্গাক বিসৰ্জন দিয়াৰ কাৰণে। আমি এতিয়া নৈৰ কিনাৰত যাম আৰু তাতে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। এয়া চাওক যি যাম, মই বাহিৰত ওলাব পৰা ৰাস্তাই পোৱা নাই। চাৰিওফালে একদম মানুহে ভৰ্তি, ৱাল বগৰাই যাব লাগিব চাগে। আহি গ'লো বাহিৰত। এয়া চাওক মা দুৰ্গাৰ বিসৰ্জন মোৰ ব্লগ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তো আহি আছোঁ আপোনালোকৰ কাৰণে আৰু নতুন নতুন ভিডিঅ' লৈ চাই থাকিব মৃদুল ভাই ব্লগ। বাই বাই অল।